তাৰ ল'ৰা ছোৱালী তাই বুকত দি মই কেনেকৈ বাৰু কেনেকৈ চলিম কেনেকৈ খাম কেনেকৈ কি লখিমপুৰৰ নাৰায়ণপুৰৰ মেৰমুখ আউনিবৰীৰ এক দুৰ্ভগীয়া পৰিয়ালৰ কাষত এই মুহূৰ্তত মই উপস্থিত আছোঁ। নাৰায়ণপুৰৰ মেৰমুখৰ এই পৰিয়ালটোৰ একমাত্ৰ উপাৰ্জনকাৰী বিকাশ দাস ওৰফে বুধিন কেইদিনমান পূৰ্বে তেখেত মৃত্যুৰ মুখত পৰিবলগীয়া হয়। দীৰ্ঘদিনৰ পৰা চিকিৎসকে ধৰিব নোৱাৰিলে কি ৰোগত আক্ৰান্ত হৈ আছিল আৰু চিকিৎসা চলাই আছিল। চিকিৎসাৰ নামত গৰু ছাগলী হাঁহ কুকুৰা সকলো বিক্ৰী শেষ কৰিলে আৰু একেটা সময়তে তেখেতৰ পৰিবাৰো জটিল ৰোগত আক্ৰান্ত হৈ চিকিৎসালয়ত ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয়ত পৰি থাকিবলগীয়া হ'ল। এফালে স্বামী চিকিৎসাধীন অৱস্থাত আছে, সমান্তৰালভাৱে পত্নীও চিকিৎসাধীন অৱস্থাত আছে আৰু দুয়োগৰাকী চিকিৎসাধীন অৱস্থাতে স্বামীৰ মৃত্যু হৈছে। ইফালে স্বামীৰ এতিয়া সকাম আছে, দশা আছে আৰু সেই কাজসমূহৰ বাবে পত্নী এতিয়া চিকিৎসালয়ৰ পৰা ঘৰলৈ আহিছে আৰু এই পৰিয়ালটোৰ দুৰ্ভগীয়া পৰিয়ালটোৰ মূৰত এতিয়া আকাশখন ভাগি পৰিছে। দুটিকৈ এমাদিমা সন্তান আছে, এহাল ল'ৰা ছোৱালী আৰু এই ল'ৰা ছোৱালী হালক লৈ এই পৰিয়ালটো একমাত্ৰ উপাৰ্জনকাৰী আছিলে বিকাশ দাস ওৰফে বুধিন আৰু নাৰায়ণপুৰৰ মেৰমুখৰ এই পৰিয়ালটোৰ কাষত আমি উপস্থিত হৈছোঁ আৰু দেখুৱাইছোঁ। আৰু একমাত্ৰ উপাৰ্জনকাৰী আছিল বুধিন দাস, বিকাশ দাস আৰু মিস্ত্ৰী কাম কৰি হাজিৰা কৰি কোনোমতে এই ঘৰখন চলাই আছিলে আৰু মাতৃ আছে আৰু এই এহাল ল'ৰা ছোৱালী আছে দেখুৱাইছোঁ। আৰু এই ল'ৰা ছোৱালী হালক লৈ এতিয়া ক'ত যাব? আৰু আজি বিকাশ দাসৰ পত্নী যিগৰাকী ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি হৈ আছিল আৰু আজি ঘৰলৈ লৈ আনিছে পৰিয়ালৰ লোকসকলে, কাৰণ স্বামীৰ যি মৃত্যু হৈছে, মৃত্যুৰ পিছত যিখিনি সকাম নিকাম আছে সেই কামখিনি কৰিব লাগে। চিকিৎসালয়ৰ পৰা ছুটি লৈ চিকিৎসকৰ কৈ তেওঁলোক ঘৰলৈ আহিছে আৰু ঘৰলৈ অহাৰ পিছত পুনৰ চিকিৎসালয়লৈ লৈ যাব লাগিব। গতিকে মই বিকাশ দাসৰ পত্নীৰ কাষলৈ যাম। ইয়াৰ পূৰ্বে বিকাশ দাসৰ মাতৃ আছে, মই অকণমান কথা পাতি ল'ব বিচাৰিছোঁ। মই আপোনাৰ ওচৰলৈ আহিছোঁ। আপোনাৰ ল'ৰা আছিলে বিকাশ দাস বুধিন? বিকাশ দাস মোৰ ল'ৰা আছিলে। কি হৈছিলে? তাৰ বেমাৰ হোৱা আজি 2 বছৰ হ'ল। 2 বছৰ দিনে মই বহুত চিকিৎসা কৰিলোঁ, ডক্তৰ কৰিলোঁ, বেজ কৰিলোঁ, চব ফালে কৰিলোঁ, কৰি এতিয়া মই সময়ত একো উপায় নাপায় মই ডিব্ৰুগড়লৈ লৈ গৈছিলোঁ। ডিব্ৰুগড়লৈ লৈ যাওঁতে তেওঁ ৰাস্তাতে গ'ল। যোৱাৰ পাছত উভতি আহি পেলাই মই ঘৰত পাইছোঁ, মোৰ বোৱাৰী ধৰ মাৰ লাগি আছে। আকৌ আগদিনা ল'ৰাটো ঢুকাইছে, 5 দিনা মই বোৱাৰীক লখিমপুৰলৈ পঠিয়াই দিছোঁ। লখিমপুৰত নোৱাৰে বুলি কোৱাৰ কাৰণে আকৌ ডিব্ৰুগড়লৈ দিছে। ডিব্ৰুগড়লৈ মই পঠিয়াই দিছোঁ। ডিব্ৰুগড়ৰ পৰা এতিয়া লাষ্টত তাই কৈছে যে মোৰ বেমাৰ হ'লেও যি হ'লেও মোৰ মানুহজন ঢুকালে যেতিয়া ডক্টৰৰ লগত তাই নিজে কথা পাতিছে, আমি আহিবলৈ নিদিওঁ, তই থাক তাতে যেনে তেনে অকণমান আৰোগ্য হওক বুলি। তাই সহ্য কৰিব নোৱাৰি, এহালকৈ ল'ৰা ছোৱালী আছে, স্বামী ঢুকাইছে, তাকে সহ্য কৰিব নোৱাৰি যেনে তেনে ডক্টৰৰ লগত কথা পাতি আহিছে যে মই যেনে তেনে সকামটো পাৰ কৰি মই আকৌ আহিম, কিন্তু এতিয়া মোক কেইদিনমানৰ কাৰণে আপোনালোকে উপায় দিয়ক বুলি কোৱাৰ কাৰণে ডক্টৰে পঠিয়াইছে। মানে আপোনাৰ ল'ৰাৰ কি বেমাৰ হৈছিলে? মোৰ ল'ৰা বেমাৰটো মই এতিয়ালৈকে একো ধৰিবই নোৱাৰিলোঁ। মানে মই যিদিনাখনলৈকে ডেড বডি হৈছে সেইদিনাখনলৈকে মই মানে ল'ৰা বেমাৰ ধৰিব নোৱাৰিলোঁ। লখিমপুৰতে 3বাৰ 4বাৰ থলোঁগৈ, তাত টেষ্ট দিলোঁ, চব CT স্কেন কৰিলোঁ, আল্ট্ৰাচাউণ্ড কৰিলোঁ, মানে ডক্টৰেও তাৰ বেমাৰটো ধৰি দিব নোৱাৰিলে। নোৱাৰাৰ কাৰণে ঘৰলৈ আনি পেলাই এতিয়া মোক কৈছিলে যে 3 মাহৰ পাছত আকৌ আপোনালোকৰ টেষ্টটো পৰীক্ষা কৰিলে আকৌ টেষ্ট দিম। তেতিয়া মাঘৰ কেই তাৰিখে পৰিব তেতিয়া যেনিবা আমি আকৌ টেষ্ট দিয়া কথা আছিলে। দেখিছোঁ লাষ্টত সি মানে বেছি হৈ অহাৰ কাৰণে সেইদিনা ডিব্ৰুগড়লৈ লৈ গ'ল। আপোনালোকৰ ঘৰত এতিয়া ইয়াত বেলেগ আৰু পুৰুষ মানুহ কোনোবা আছে? নাই। মোৰ এতিয়া সেই নাতি দুটাহে যি আছে আৰু ল'ৰাটো সেইটো, ছোৱালীজনী সেইজনী, আৰু মানুহ নাই। বোৱাৰী মই নাতি দুটা, ইমানে। এতিয়া আমাৰ ইনকম কৰা মানুহ নাই। এতিয়া তাকে চৰকাৰৰ ফালে অনুৰোধ কৰিছোঁ যে আমাৰ ল'ৰা ছোৱালীহাল যেনে তেনে চৰকাৰে সংস্থাপন এটা দিব লাগে। সেই ল'ৰা ছোৱালীহাল মই কেনেকৈ পুহিম? হাজিৰা কৰিবলৈ গ'লেওতো মই সিহঁতক 12 মাহে হাজিৰা কৰিব নোৱাৰোঁ। সিহঁতক সংস্থাপন এটা চৰকাৰে যেনে তেনে দিব লাগিব। বোৱাৰীৰ কি বেমাৰ হৈ আছে? বোৱাৰী বেমাৰ মানে তাই এতিয়া
তাইও 2 বছৰে হ'ব হ'ল। প্ৰথমতে এপেণ্ডিছ হ'ল। এপেণ্ডিছ হৈ পেলাই মই লখিমপুৰ মেডিকেল কলেজত দুবাৰকৈ অপাৰেশ্যন কৰালোঁ। দুবাৰকৈ অপাৰেশ্যন কৰাৰ পাছতো এতিয়া সিদিনা মানুহটোও বেছি হৈছে, তাইও বেছি হৈছে। মানে হেৰি হয়, ভিতৰত পকি গুচি যায়। মানুহজনী সহ্য কৰিব নোৱাৰে, একদম মৰাজিয়া হৈ যায়। তাৰপিছত আকৌ মেডিকেল কলেজলৈ পঠিয়াই দিলোঁ। তাত ডক্টৰে চাই মেলি লৈ কৈছে যে ইয়াত এইটো নহ'ব, ডিব্ৰুগড় পঠিয়াব লাগিব, ডিব্ৰুগড়তহে হ'ব। আকৌ নি পেলাই ডিব্ৰুগড়ত পালোঁগৈ। ডিব্ৰুগড়ত পাই চাই মেলি এতিয়া ঘৰৰ পৰা যাবলৈ মানুহ নাই। চব লোকৰ মানুহ পঠিয়াই তাইৰ লগত ৰাখি পেলাই যেনে তেনে এতিয়া আকৌ এই সকামটো, আজি সকাম আছিলে আমাৰ। তাৰপৰা আমাৰ আকৌ বেলেগ এজন ঢুকোৱাৰ কাৰণে আমাৰ সকামটো থাকি গুচি গ'ল। আজি সকাম আছিলে, পৰিয়ালৰ আৰু এজন ঢুকালে। ঢুকোৱাৰ কাৰণে আমাৰ ল'ৰাটো মানে খুৰাক হয় দেৰগাঁৱত। সেইকাৰণে আমাৰ এতিয়া চোৱা হৈ গ'ল। আমি সেইকাৰণে সকাম পাতিব নোৱাৰিলোঁ। তাৰপিছত এতিয়া সেই কথাটো লাগি বোৱাৰীজনী যেনিবা ঘৰলৈ আহিছে। সকামটো পাতি মেলি আমি আকৌ ডিব্ৰুগড়লৈ যাম। নহ'লে আৰু এতিয়া আৰু 7 দিনৰ পাছতহে আমাৰ সকাম হ'বগৈ। দুখ মানে ভগৱানে আমাক দিছে আৰু দুখ ভগৱানে একদম আমাক ভালকৈ দিছে। জয়মতীক যেনেকৈ শাস্তি দিয়ে ভগৱানে আমাক তেনেকৈ দিছে, গম পাইছানে? এতিয়া মই সেইকাৰণে তাই কান্দি থাকে। তাইক মই কওঁ তই নাকান্দিবি, ভগৱানে দিছে, কোনেও দিয়া নাই। আমাক ভগৱানে দিছে, আমি ল'ব লাগিব। আৰু কি বুলি ক'ম আৰু মই। এইটোৱে দুৰ্ভগীয়া পৰিয়াল। 2টি ল'ৰা ছোৱালী আছে, সৰু আৰু এই 2টি ল'ৰা ছোৱালীক লৈ এতিয়া এওঁলোক ক'ত যাব, কি কৰিব? এতিয়া দিক বিদিক হেৰুৱাই পেলাইছে। এইগৰাকী মহিলাৰ এতিয়া উপযুক্ত চিকিৎসাৰ প্ৰয়োজন আছে। স্বামীক হেৰুৱাইছে। স্বামীক হেৰুৱাৰ পিছতো তেখেত চিকিৎসালয়ত ভৰ্তি হৈ থাকিবলগীয়া হৈছে। আৰু সকামৰ কাৰণে ঘৰলৈ আহিছে। অহাৰ পিছত পৰিয়ালৰ আন এগৰাকী লোকৰ মৃত্যুৰ খবৰ পাইছে, যাৰ কাৰণে সকামো সম্পূৰ্ণ নহ'ল। এই পৰিয়ালটোৰ এতিয়া দুখৰ ওপৰত দুখৰ বোজা ইমানেই। আৰু এই পৰিয়ালটো এতিয়া ক'ত যাব, কি কৰিব, দিক বিদিক হেৰুৱাই পেলাইছে। মই আপোনাৰ ওচৰলৈ আহিছোঁ খুব দুখৰ মাজত। তথাপিও এই বাতৰিটো অসমৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী, স্বাস্থ্যমন্ত্ৰীয়ে যদি চাইছে, তাৰ কাৰণে আপোনালোকৰ এই দুৰ্ভগীয়া পৰিয়ালটোৰ কাষত আহিছোঁ। কি ক'ব? স্বামীক হেৰুৱালে, আপুনিও চিকিৎসালয়ত পৰি থাকিবলগীয়া হ'ল। কি হৈছিলে তেখেতৰ কি হৈছিলে মই ধৰিব নোৱাৰিলোঁ। 2 বছৰ দিন চিকিৎসা কৰি একো কৰিব নোৱাৰিলোঁ। শেষত গৈ তেওঁ মৃত্যু হৈ থাকিল। মোৰো অসুস্থ হোৱাৰ কাৰণে মেডিকেলত থাকিবলগীয়া হ'ল। আৰু এতিয়া ল'ৰা ছোৱালী 2টাক লৈ মই জীৱনটো কি হ'ব, মই চিন্তা কৰি মই জীৱনত কি কৰিম, কেনেকৈ খুৱাম, সিহঁতক ভাবি ঠগিবলগীয়া হৈছে। আপুনি আকৌ যাব লাগিব ডক্টৰৰ তালৈ? যাব লাগিব মই। কান্দোনত ভাগি পৰিছে কণমানি 2টিও। আৰু এনে দৃশ্য আচলতে দেখুওৱাৰ আমাৰ ইচ্ছা নাছিল। তথাপি অনিচ্ছা সত্ত্বেও এই পৰিয়ালটোৰ কিবা এটা হওক, চৰকাৰে অকণমান সুদৃষ্টিৰে চাওক। কোনো সুহৃদয়বান যদি লোক আছে, তেওঁলোকে এই পৰিয়ালটোলৈ অকণমান মৰমৰ দৃষ্টিৰে চাওক। তাৰ কাৰণে আমি অনিচ্ছা সত্ত্বেও এই দৃশ্য দেখুৱাবলগীয়া হৈছে। অতি কৰুণ আৰু হৃদয় বিদাৰক। যাৰ হেৰুৱাইছে সিহে বুজি পায় তেওঁলোকৰ কিমান দুখ আৰু কষ্টৰ মাজত এই পৰিয়ালটো থাকিবলগীয়া হৈছে। গতিকে আমি এই পৰিয়ালটোৰ সহায়ৰ কাৰণে আমি অসমবাসী ৰাইজক আহ্বান কৰিছোঁ। কাৰণ তেওঁলোকৰ এতিয়া উপাৰ্জন কৰিব পৰা আৰু কোনো নাই। কেৱল উপাৰ্জন নহয়, এই 2টি ল'ৰা ছোৱালীৰ ভৱিষ্যতৰ কথা আছে। ল'ৰা ছোৱালী 2টিক পঢ়াব লাগিব। মহিলাগৰাকী খুব জটিল এক ৰোগত আক্ৰান্ত হৈ এতিয়া চিকিৎসাধীন অৱস্থাত আছে। আৰু কেইবাবাৰো এপেণ্ডিক্সৰ অপাৰেশ্যন কৰাৰ পিছতো তেখেতৰ কি হ'ল সেয়া চিকিৎসকে জানিব। চিকিৎসা মহাবিদ্যালয়ত পঢ়ি আছিল। তাৰ পৰা সকামৰ কাৰণে ঘৰলৈ আহিলে। অহাৰ পিছত পুনৰ পৰিয়ালৰ আন এগৰাকী লোকৰ মৃত্যুৰ খবৰ পালে। এতিয়া এই পৰিয়ালটো এতিয়া কান্দোনত ভাগি পৰিছে। এই পৰিয়ালটোক এতিয়া অকণমান আপোনাৰ সহায়ৰ প্ৰয়োজন, অকণমান চৰকাৰৰ সুদৃষ্টিৰ প্ৰয়োজন। যদি চৰকাৰে অকণমান এই পৰিয়ালটিক সহায় কৰে, মই তেওঁলোকৰ
যদি কোনো সুহৃদয়বান লোক আছে মই তেওঁলোকৰ বেংক একাউণ্ট নাম্বাৰটো আপোনালোকক বেংক একাউণ্ট এবাৰ দেখুৱাই দিব বিচাৰিছোঁ। জুবিনক লৈ হৈছে অসম গ্ৰামীণ বিকাশ বেংক আৰু গ্ৰামীণ বিকাশ বেংকৰ ৰূপালী দাসৰ নামত আছে একাউণ্টটো। একাউণ্ট নাম্বাৰ হৈছে 701702600252। এয়া হৈছে একাউণ্ট নাম্বাৰ 701702600252। এয়া হৈছে অসম গ্ৰামীণ বিকাশ বেংকৰ নাৰায়ণপুৰ শাখা, নাৰায়ণপুৰ 7017 এই শাখাত তেওঁলোকৰ এই একাউণ্ট নাম্বাৰ আছে। আৰু এই একাউণ্ট নাম্বাৰত যদি আপোনালোকে কোনো সুহৃদয়বান লোক আছে আপোনালোকে সহায়ৰ হাত আগবঢ়াব পাৰিব। মই এই পৰিয়ালটিৰ দুৰ্ভগীয়া পৰিয়ালটিৰ এই যি হিয়া ভগা কান্দোন সেয়া দেখুৱাইছোঁ। আৰু মই পুনৰবাৰ চৰকাৰলৈ সুহৃদয়বান লোকলৈ আহ্বান কৰিছোঁ, আপোনালোকে অকণমান মৰমৰ দৃষ্টিৰে এই পৰিয়ালটোক চাওক। এই পৰিয়ালৰ উপাৰ্জনকাৰী আৰু দ্বিতীয় কোনো নাই, 2টি সন্তান আছে। এই এহাল ল'ৰা ছোৱালীৰ এতিয়া দায়িত্ব কোনে ল'ব? মাতৃগৰাকীও জটিল ধৰণে ৰোগাগ্ৰস্ত হৈ আছে। গতিকে তেখেতো হয়তো এই সকাম সম্পূৰ্ণ হোৱাৰ পিছতো তেখেতক পুনৰবাৰ চিকিৎসা মহাবিদ্যালয়লৈ লৈ যাব লাগিব। হয়তো চিকিৎসকে কেতিয়ালৈ আৰোগ্য হ'ব সেয়া চিকিৎসকে ক'ব পাৰিব, কিমান টকাৰ প্ৰয়োজন হ'ব। কিন্তু একেটা সময়তে স্বামীক হেৰুৱালে, নিজেও চিকিৎসাধীন হৈ থাকিবলগীয়া হ'ল চিকিৎসালয়ৰ বিচনাত। সকামৰ কাৰণে ঘৰলৈ আহি পুনৰ পৰিয়ালৰ আন এগৰাকী লোকৰ মৃত্যুৰ খবৰ পালে। এতিয়া এই দুৰ্ভগীয়া পৰিয়ালটোৰ এতিয়া চকু পানীৰে বাট নেদেখা হৈছে। চৰকাৰলৈ আহ্বান কৰিছে, মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মালৈ আহ্বান কৰিছে যে তেওঁলোকক এই দুৰ্ভগীয়া পৰিয়ালটোক এই যি যন্ত্ৰণা, এই যন্ত্ৰণাৰ পৰা উদ্ধাৰ কৰক। আমিও আশা কৰিছোঁ চৰকাৰ কোনো সুহৃদয়বান লোকে এই পৰিয়ালটোক কিঞ্চিত মানে হ'লেও সহায়ৰ হাত আগবঢ়াব।